बिजनियाव उन्दै बैसोनि हिन्जावसाखौ जुलि लानो फैनानै हौवा गोदानजों लोगोसे गासै 7 सुबुंफोरा पुलिसजों हमजादों। चिरां जिल्लानि पानबारि पुलिस थानानि सिङाव थानाय बेदलांखायथि उन्दै बैसोनि हिन्जावसाखौ जुलि लानो फैनानै हौवा गोदानजों लोगोसे गासै 7 सुबुंफोरा पुलिसजों हमजादों। थांनाय बृहस्पतिबारखालि बङाइगाव जिल्लानि अबियापुरी पुलिस थानानि सिङाव थानाय गनबिनानि अफसर आलीनि फिसाज्ला साहिदुल इस्लामा बेदलांखायथिनि 8 थाखोआव फरायबाय थानाय सासे 14 बोसोर बैसोनि उन्दै हिन्जावसाखौ जुलि खालामनो फैदोंमोन। जुलिनि हाबाफारिया सोलिफुबाय थानाय समावनो पानबारि थानानि लेङाइ पुलिस बिबानगिरि सनाउल्लाह शेखनि दैदेननायाव एबिएमसु आरो गामि रैखाथि हानजानि हेफाजाबाव हाबाफारि लानानै हौवा गोदान साहिदुल इस्लाम, हौवा गोदाननि बिफा अफसर आली, रफिकुल इस्लाम, आजिजुल हक, राज आली, आहेर आली आरो बासिर आलीखौ हमनो हायोब्लाबो गुबुनफोरा खारखुमा लाङो। बे जाथायनि हेंथायै पानबारि पुलिस थानानि पुलिसा मोननैसो गसर थिसननानै हमनो हानाय दायनिगिरिफोरखौ जोबथेसालिसिम दैथायहरो। मख'नो गोनांदि साहिदुल इस्लामा खेबब्रै जुलि खालामखांबाय आरो 5थि खेब जुलि खालामनो साखाफारा जानाय समावनो जोबथेसालियाव थानो गोनां जादों हौवा गोदानजों लोगोसे गुबुन 6 सुबुंफोरा। আমি যোৱা ৰাতি এভিএমছৰ এটা প্ৰতিনিধি দলে আমাৰ চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত পানবাৰী থানাৰ অন্তৰ্গত বেদলাংখাটি গাঁৱত খবৰ অনুসৰি আমি এভিএমছৰ এটা প্ৰতিনিধি দলে উপস্থিত হওঁ। যাই চাওঁ যে তাত এটা খুব কম বয়সীয়া প্ৰায় 14 বছৰীয়া ছোৱালী এজনীক তেওঁলোকে বিয়া দিবলৈ প্ৰস্তুত হৈছে ঘৰৰ পৰা। পিছত আমি এভিএমছৰ দল যাই পোৱা তাতে হুলস্থুল পৰিৱেশ সৃষ্টি হোৱাত আমি উভয় পক্ষক বুজনি দিয়াত তেওঁলোকে অমান্তি হোৱাত আমি উপায় নাপাই পানবাৰী থানাৰ আশ্ৰয় লওঁ। পানবাৰী থানাৰ আশ্ৰয় লৈ পানবাৰী থানাৰ যৌথ অভিযানত আমি বাল্য বিবাহ কৰিবলৈ অহা দৰা পক্ষক আৰু ছোৱালীৰ গাৰ্জেন উভয়কে আমি পানবাৰী থানাত হাজিৰ কৰে। পানবাৰী থানাত জৰিয়তে তেওঁলোকক উঠাই লৈ আহে। আৰু এই চেগতে আমি এভিএমছৰ ফালৰ পৰা এটাই কথাই ক'ম যে আমাৰ সমাজত বা আমাৰ অঞ্চলত কোনোপধ্যে আমি বাল্য বিবাহ হ'বলৈ নিদিওঁ। আৰু বাল্য বিবাহ কৰোৱাৰ ক্ষেত্ৰত বা বাল্য বিবাহ সমাধান কৰাৰ ক্ষেত্ৰত যিসকলে আগবাঢ়ি আহিব তেওঁৰ বিৰুদ্ধে আমি এভিএমছয়ে যথাযথ ব্যৱস্থা ল'ম আইনৰ সহায় সহযোগিতাত। আৰু এই চেগত আৰু এটা কথা আমি অসমবাসীক তথা আমাৰ সমাজক আমি আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে বাল্য বিবাহটো যে এটা ভয়াৱহ কেৰণ আৰু এই যে এটা সামাজিক ব্যাধি, এই ব্যাধিটো বুজি উঠাৰ ক্ষেত্ৰত আমি যিখিনি আমাৰ সমাজৰ যিখিনি গণ্যমান্য সামাজিক কাম কাজৰ লগত যিখিনি ব্যক্তি তেওঁলোকে সজাগ আৰু সচেতন হৈ বাল্য বিবাহৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগে। কিমানজনক ধৰিছে, কাক কাক ধৰিছে? আৰু আমি দৰাপক্ষৰ তেওঁলোকৰ ঘৰ হৈছে বঙাইগাঁও জিলাৰ গোলাপাৰা গাঁৱৰ তেওঁলোকৰ ঘৰ, দৰাপক্ষৰ ঘৰ। আমি 7জনক তেওঁলোকক পানবাৰী থানাত ধৰাই দিয়া হৈছে আৰু পৰ্যায়ক্ৰমে তদন্ত কৰি আছে পানবাৰী থানাৰ জৰিয়তে। তেওঁলোকে নিশ্চয় পৰৱৰ্তী আৰু বহুতো মানুহৰ বিৰুদ্ধে ব্যৱস্থা ল'ব।